हेलो एभ्रिवान मैं मोर नतुन भिडिओলৈ আপোনালোকক আদৰিছো আশা কৰিছো আপোনালোক ভালে আছে মই আজি বনাবলৈ লৈছো নাৰিকলৰ দি মাছৰ জোল পলকচোন চাও মই কেনেকৈ নাৰিকলৰ দি মাছৰ জোল বনাও নাৰিকলৰ দি মাছৰ জোল বনাবলৈ মই প্ৰথমতে এটা নাৰিকল ফালি লৈছিলো তাৰে আধা ফাল মই মিক্সিত ৰুকি লৈছো মিক্সিত পানী দি ভালদৰে ৰুকি লব 4 পিস মাছ মই নিমখ হালধি খানি ভালদৰে ভাজি লৈছো মাছখিনি ভাজিবলৈ প্ৰত্যেকে জানে কাৰণ মাছখিনি ভাজা দেখুৱা নাই মই মাছ ভাজা কেৰাহীটোৱে লৈছো তাতে মই জুগমতে তেল লৈ লৈছো প্ৰথমতে এতিয়া মই প্ৰথমতে দি দিম কালজিৰাখিনি ফুটাৰ পিছত মই দুটা পিয়াজ কাটি লৈছিলো কাটি লোৱা পিয়াজখিনি দি দিম এতিয়া মই পিয়াজখিনি অলপ সময় ভাজি লম পিয়াজখিনি অকমান ভাজাৰ পিছত মই এতে হাফ চামুচ চেনি দি দিম চেনি দি উঠি মই অলপ সময় গুটেখিনি লৰাই ললো এতিয়া মই আদা নহৰু পেষ্ট দি দিম 1 চামুচ পিয়াজখিনি অলপমান ৰঙা হোৱাৰ পিছত মই এতে 1 চামুচ কাশ্মীৰী পাউডাৰ দি দিম এতিয়া মই ভালদৰে লৰাই লম আৰু দি দিম জুখমতে হালধি মছলাখিনি সদায় কম জুইত ভাজিব আৰু দি দিম জিৰা 1 চামুচ আৰু দি দিম হাফ চামুচ জলকীয়াৰ গুড়া মই 1 মিনিট সময় মই মছলাখিনি ভালদৰে ভাজি ললো এতিয়া মই নাৰিকলৰ গুড়াখিনি দি দিম গুড়াখিনি দি ভালদৰে ভাজি লম 1 মিনিট সময় মই নাৰিকলখিনি ভালদৰে ভাজি ললো এতিয়া মই এটা আলু সিজাই লৈছিলো আলুখিনি দি দিম দি উঠি মই ভালদৰে ভাজি লম এতিয়া মই জুখমতে নিমখ দি দিম নিমখ দি উঠি মই ভালদৰে মছলাটো ভাজি ললো তেল উলোৱালৈ ভালদৰে ভাজি লব এতিয়া মই পানী দি দিম গৰম পানী দি দিম জুলখিনি ভালদৰে উতল অহাৰ পিছত আমি মাছখিনি দি দিম এতিয়া মই দি দিম ধনিয়া পাত দি ভালদৰে উতল আহিবলৈ দিম নাৰিকলৰ সৈতে বনোৱা মাছৰ কাৰী ৰেডি হৈ গ'ল মোৰ যদি আজি ভিডিঅ'টো ভাল লাগিল মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ এভৰিৱান